নমস্কাৰ আজি এটা মই আকৌ নতুন ব্লগ লৈ আহিছো যেহেতু এবাৰ সরকারে ফার্স্ট ডিভিজন পোৱা ল'ৰা ছোৱালীখিনিক স্কুটি বিতৰণ কৰাৰ কথা আছিলে সো আজি সেই স্কুটিখিনি ত্যাগ ক্ষেত্ৰত অনা হৈছে তাকে আপোনালোকক দেখাম বলক ভিডিঅ'টো চাই থাকক আমি স্কুটি বিতৰণ ক'ত আনিছে চাবলৈ The storms we chase are leading us, and love is all we'll ever try. এতিয়া ওলালো এয়া ওলাইছো যাবলৈ বই এতিয়া আমি গৈ আছো ত্যাগ ক্ষেত্ৰ Through the wastelands, through the highways, till my shadow turns to sun rays, and on. আমি গৈ আছো ফাৰুক আৰু মই এয়া চাওক Through the highways, and on we'll go. এয়া আমি আহি পাই গলোহি আপোনালোকৰ স্কুটিখিনি চাবলৈ Finding life along the way, melodies we haven't played. No, I don't want no rest. Echoing around these walls, fighting to create a song. I don't wanna miss a beat. And এইটো কাৰণে ভালকে পঢ়িব লাগে ভালকে পঢ়িলে স্কুটি পাব যিখিনি এবাৰ হাই ছেকেণ্ডেৰী দিব তাহাঁতক কৈছোঁ আপোনালোকে ভালকে পঢ়ক স্কুটি পাব এয়া ফাৰুকে দেখাই আছে স্কুটি ধুনীয়া BS6 আপোনালোকৰ পঢ়ক উপহাৰ লৈ লৈ যাব ঘৰলৈ এবাৰ বিজেপি চৰকাৰে আমাৰ স্কুটি দিছিলে আগতে লেপটপ দিছিলে এয়া চাওক কিমান স্কুটি এতিয়া লেপটপ নহয় স্কুটি লৈ যাওক ফাৰ্ষ্ট ডিভিজন পালে হ'ল মোৰ লগত আছে ফাৰুক কৈ দে কিবা ভালকে পঢ়া সুন্দৰ স্কুটি আপোনালোকৰ কাৰণে চৰকাৰে কিমান সুবিধা কৰি দিছে পঢ়িব লাগে কাৰণে আপোনালোকেও খুব সুন্দৰকৈ পঢ়ক নাম ৰোচন কৰক আৰু এনেকুৱা উপহাৰ এইটো এতিয়া ফাৰ্ষ্ট ডিভিজন পাব লাগিব ন 60% ওপৰত অঁ সেইটো কাৰণে আপোনালোকে ভালকৈ পঢ়ক ন ক'ব এটা পঢ়িব লাগে কেতিয়াই ডিচিশ্যন নাই এনেই কেতিয়া হ'ব 31 তাৰিখ লাষ্ট ডিচেম্বৰ 31 তাৰিখে দিব ন হাই ছেকেণ্ডেৰী হয় হাই ছেকেণ্ডেৰী ন আৰু হেৰি আপোনাৰ এতিয়া ধৰি লওক হিৰ'ৰ হয় অঁ ঠিক আছে আৰু ইঞ্চুৰেঞ্চ ৰেজিষ্ট্ৰেশ্যন সেইখিনি নিজৰ চৰকাৰে দিব ঠিক আছে এতিয়া ঘৰত আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব জয় অসম